নমস্কাৰ বন্ধু বান্ধৱীসকল, বৰষুণত তিতি বুঢ়ী ছোৱালীৰ কাৰণে এটা গিফ্ট কিনিলোঁ আৰু ঘৰৰ কাৰণে কিবা কিবি আনিলোঁ। চাওকচোন কিনো আনিলোঁ। তাইৰ ডিমাণ্ড আছিলে, তাইৰ বাৰ্থডেত বোলে ধুনীয়া এটা ট্ৰলি বেগ লাগে। গতিকে কৰলবাগত থকা বিগেষ্ট ট্ৰলি বেগ মাৰ্কেটত গ'লোঁ আৰু চব ট্ৰলি বেগ যে ইমান ধুনীয়া লাগিছিল আৰু চাই চিটি লাষ্টত এটা ট্ৰলি বেগ আমাৰ পচন্দ হ'ল। আৰু এই ট্ৰলি বেগৰ মাৰ্কেটখন আছে কৰলবাগত। এইটো হ'ল আমেৰিকান টুৰিষ্টাৰ বুলি, এইটোত ভাল ব্ৰেণ্ডৰ হয়। এয়া বেগটো লৈ ফটাফটাকৈ ওলালোঁ। আকৌ কৰলবাগৰ বিগেষ্ট ফুলদানিৰ মাৰ্কেট, মানে ইয়াত চব আৰ্টিফিচিয়েল ফুলদানিৰ মাৰ্কেট পায়। আৰু এয়া এখন দোকানত সোমালোঁ আৰু ফুলদানিবোৰ যে একদম দেখিবলৈ ইমান সঁচা সঁচা নিচিনা নহয়, মানে বহুত ধুনীয়া আছিলে। আৰু তাৰে মাজতে এটা ফুলদানি মই ঘৰৰ কাৰণে চালোঁ। আৰু এয়া চাওকচোন, নৰ্মেল গছৰ পাতৰ নিচিনা কালাৰবিলাক আছে। আৰু এয়া মই কাষ্টমাইজ কৰালোঁ, যিমানখিনি চাইজৰ লাগে আৰু যিমানখিনি পাহ লাগে গোটেইখিনি কাষ্টমাইজ কৰি পেলাই এই দাদাজনে ধুনীয়াকৈ সজাই পৰাই দিলে। আৰু এই পাতখিনি মানে ইমানে ধুনীয়া, ৰিয়েলৰ নিচিনা, আৰু যেনেকৈ নহয় তেনেকৈ ভাজতে দিব পাৰি। মানে কোৱালিটি ৱাইজ বহুত ভাল আছিলে। আৰু প্ৰাইচটো আছিলে গোটেইখিনি মিলাই টোটেল 2000 টকা। আৰু এয়া গোটেইখিনি ল'লোঁ। আৰু যিহেতু অকণমান ফেচবুকত ভিডিঅ' দিওঁ, গতিকে অকণমান নিজকে ভিডিঅ' বনালোঁ ফুলখিনিৰ লগত। এয়া ঘৰ আহি পালোঁ আৰু এইটোৱে হ'ল বেগ। এইটো হ'ল ইউনিকৰ্ণ, এইটো ট্ৰলি বেগ হয়। ট্ৰলি বেগ কাম এইটো এটা খিলনাৰ টাইপৰ হয়, ভিতৰত কাপোৰ কানি সোমাই আৰু ওপৰত বহি আৰামছে গাড়ী চলাবও পাৰি। গতিকে তাইৰ খেলনাও হ'ল। তাইৰ ডিমাণ্ড আছিল বোলে মই নানী হাউচত যাম, মানে মামাকৰ ঘৰত যাব, ট্ৰলি বেগত তাইৰ কাপোৰ বোলে তাই নিজে ভৰাই ল'ব। গতিকে এজনী ছোৱালী দিয়কচোন, তাই কিমান যে ভাল পাইছে। তাৰপিছত তাইক ক'লোঁ বোলে এটা ভিডিঅ' বনাওঁ মই, ধুনীয়াকৈ বহি পেলাই চলাই দিয়া। তাই যে ইমানে ভাল পাইছে, মানে কিনো কৰিছে তাইহে জানে। আৰু তাইক বাপেক আৰু মই মিলি তাইক এইটো বাৰ্থডে গিফ্ট দিলোঁ। আৰু যোৱাকালি আপোনালোকক কৈছিলোঁ তাইৰ কাৰণে এটা ফ্ৰকো কিনিলোঁ। আৰু যিটো ফুলদানি মই পচন্দ কৰিছিলোঁ, ফাইনেলি মই ঘৰত লৈ আহিলোঁ। আৰু এইটো 29 ইঞ্চৰ আছিলে ফুলদানিটো। আৰু চাওকচোন পাতকেইটা ইমান ধুনীয়া, যেনেকৈ নহয় তেনেকৈ মেটুঙাব পাৰি। ভিতৰত মানে একদম ছফ্ট তাঁৰ আছে আৰু দেখিবলৈ খুবেই ধুনীয়া। আৰু এইটো মই ক'ত লগাইছোঁ আপোনালোকে চাবচোন। আৰু ডালিকেইটা চাওকচোন, একদম মানে ৰিয়েল গছৰ নিচিনাই লাগিছে। সেইটো কাৰণে অকণমান দামটো বেছি আহিল, কিন্তু ঘৰটো সজাবলৈ দামটোনো কি চাম নহয় জানো। গতিকে এতিয়া মই ক'তনো মোক সজাম তাকে চাওকচোন। আৰু এয়া ফুলদানিটো ক'ত থ'লোঁ চাওকচোন, এইটো থ'লোঁ মই টিভি পেনেলটোত। গতিকে আপোনালোকে ক'বচোন কেনেকুৱা লাগিছে ফুলদানিটো, আৰু টিভি পেনেলটোৰ সৈতে ফুলদানিটো সাজিছেনে নাই আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু মোক ফ'ল' কৰিব যদিহে মোৰ পেজটো নতুনকৈ আহিছে। আৰু এনেকুৱা ডেইলি ব্লগবোৰ মই দি থাকিম যদি আপোনালোকক সঁহাৰি পাওঁ। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।